নমস্কাৰ দিব লৈছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে আহাৰমহীয়া বানে আৰু 24 ঘণ্টাত ৰাজ্যত ব্ৰহ্মপুত্ৰৰ কালৰূপ প্লাবিত বহু অঞ্চল, দ্ৰুতগতিত বৃদ্ধি সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ আৰু বহু স্থানত বিপদসীমাৰ ওপৰেৰে বাগৰিছে পানী। পুনৰ পানী এৰিছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই আৰু ভয়ংকৰ বানৰ আশংকাত উত্তৰ অসম। যিকোনো মুহূৰ্ততেই NHPCৰ পানীয়ে বুৰাব পাৰে উত্তৰ অসম আৰু লখিমপুৰ জিলা প্ৰশাসনলৈ সতৰ্কবাণী NHPC কৰ্তৃপক্ষৰ তৰফৰ পৰা। বান পৰিস্থিতিৰ বাবে বাতিল মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী আৰু লখিমপুৰত হ'বলগীয়া আয়ুক্ত সন্মিলনো বাতিল মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ যত্ন কৰিছোঁ, যিহেতুকে নামনি সোৱণশিৰি যি জলবিদ্যুৎ প্ৰকল্প, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ইতিমধ্যে পানী এৰি দিয়া হৈছে আৰু যাৰ ফলতে এতিয়া উজনি অসম চূড়ান্ত বিপদত পৰা পৰিলক্ষিত হৈছে আৰু যিকোনো মুহূৰ্তত দৰাচলতে ভয়ংকৰ বানত প্লাবিত হ'ব পাৰে উজনি অসম। লখিমপুৰ জিলাক ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। লখিমপুৰৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ যত্ন কৰি আছোঁ। ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে আহাৰমহীয়া বানে আৰু 24 ঘণ্টাত ৰাজ্যত ব্ৰহ্মপুত্ৰৰ কালৰূপ প্লাবিত হৈছে বহু অঞ্চল আৰু দ্ৰুতগতিত বৃদ্ধি সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ আৰু বহু স্থানত বিপদসীমাৰ ওপৰেৰে বাগৰিছে পানী আৰু পুনৰ পানী এৰিছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই ভয়ংকৰ বানৰ আশংকাত উত্তৰ অসম আৰু যিকোনো মুহূৰ্ততে NHPCৰ পানীয়ে বুৰাব পাৰে উত্তৰ অসম। লখিমপুৰ জিলা প্ৰশাসনলৈ সতৰ্কবাণী জাৰি কৰা হৈছে NHPC কৰ্তৃপক্ষৰ তৰফৰ পৰা আৰু বান পৰিস্থিতিৰ বাবে বাতিল মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী। লখিমপুৰত হ'বলগীয়া আয়ুক্ত সন্মিলনো বাতিল কৰিছে মুখ্যমন্ত্ৰী আৰু লখিমপুৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। যিকোনো মুহূৰ্তত বানে বুৰাব পাৰে লখিমপুৰ।